ধেমাজি জিলাৰ চিলাপথাৰত প্ৰাগ নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়াক আজি প্ৰাণে মৰাৰ লক্ষ্যৰে যি ভয়াবহ শাৰীৰিক নিৰ্যাতন মাৰপিটৰ ঘটনা সংঘটিত কৰা হ'ল। এই ঘটনাক আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ ডিৱাইএফআইৰ অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছো আৰু এই ঘটনাৰ লগত জড়িত সকলক শীঘ্ৰে কৰায়ত্ব কৰি বিহিত ব্যৱস্থা লৈ আমি দাবী উত্থাপন কৰিছো। আমি ডিৱাইএফআই লক্ষ্য কৰিছো বিগত সময়ছোৱাত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰৰ দিনত সাংবাদিকসকলৰ ওপৰত আক্ৰমণৰ লগতে তুচ্ছ তাচ্ছিল্য অপমানসূচক কৰা কাৰ্য সাংঘাতিকভাৱে বৃদ্ধি পাইছে। শাৰীৰিক আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। গতিকে এটা ৰাজ্যখনৰ যেটো আইন শৃংখলাৰ পৰিস্থিতি এটা সাংঘাতিক ধৰণৰ অৱনতিৰ এটা লক্ষণ বুলি আমি অভিহিত কৰিব বিচাৰিছো। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি গৃহ বিভাগ এই গৃহ বিভাগৰ নেতৃত্বত সাংবাদিকৰ নিৰাপত্তা দিয়াত সাংঘাতিকভাৱে ব্যৰ্থ হৈছে। ৰাইজৰ লগতে সাংবাদিকৰ নিৰাপত্তা দিয়াত এইখন চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আমি এই চৰকাৰৰ ভূমিকাক ধিক্কাৰ জনাইছো আৰু অতি শীঘ্ৰে এই মাধুৰ্য শইকীয়াৰ ঘটনাৰ লগত জড়িত সকলক গ্ৰেপ্তাৰৰ লগতে কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছো।